সাবস্ক্ৰাইব কৰক অল আছাম চেনেলটি লগতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটো আছিল APJ আব্দুল কালামে লিখা গ্ৰন্থখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটি বাছি উলিওৱা। শুদ্ধ উত্তৰটি আছিল গাইডিং স্লো। 2 নম্বৰ প্ৰশ্নটো আছিল বৈদ্যুতিক কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটি বাছি উলিওৱা। শুদ্ধ উত্তৰটি আছিল ডক্টৰ এলান এম টুৰিং। 3 নম্বৰ প্ৰশ্নটো আছিল কিমান বছৰৰ পিছে পিছে অলিম্পিক খেল অনুষ্ঠিত কৰা হয়? শুদ্ধ উত্তৰটি হৈছে 4 বছৰ। 4 নম্বৰ প্ৰশ্নটি আছিল ভাৰতৰ প্ৰথম প্ৰকাশ পোৱা বাতৰি কাকতখনৰ নাম কি আছিল? শুদ্ধ উত্তৰটি আছিল দ্য বেংগল গেজেট। 5 নম্বৰ প্ৰশ্নটি আছিল পৃথিৱীৰ কোন ঠাইত আটাইতকৈ বেছি বৰষুণ হয়? উত্তৰটি আছিল ভাৰতৰ মৌচিনৰামত। 6 নম্বৰ তথা শেষৰ প্ৰশ্নটি আছিল পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? শুদ্ধ উত্তৰটি বাছি কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টি কেনে পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।